গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং, নমস্কাৰ আৰু স্বাগতম মোৰ টিউশ্যন টেনিক চেনেললৈ। আৰু আজি আমি এটা নতুন ফুড চেলেঞ্জ আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আমি আজি কি কৰিম? আমি আজি বেলেগ কাম কৰিম, বেলেগ ফুড চেলেঞ্জ। আমি আজি কৰিম 16 বজাত মেগী চেলেঞ্জ। কেকে আছে নাপি তো চেলেঞ্জটোৰ কাৰণে আমি এই বস্তুবিলাক বনাব লাগিব। আমি 16 পেকেট মেগী লৈছোঁ। এতিয়া 16 পেকেট মেগী চেলেঞ্জ কৰিম আৰু এতিয়া আমি বনাব যাম। আৰু বাকী কৈ দিয়া বাকী আমি এতিয়া বনাব লাগিল, বনাই পেলাই একদম চেলেঞ্জ কৰিব লাগে। আৰু পানিছমেণ্ট বহুতখিনি বস্তু আছে আজিও, আৰু আজিও কিবা নিশ্চয় ইউনিক পানিছমেণ্টে থাকিব আমাৰ, যিহেতু ইউনিকে থাকে ডিমুৰ বা পিতাৰ বা সেইকাৰণে কিবা থাকিব আৰু ভাল চাই পানিছমেণ্ট এটা আজিও ভাবি থোৱা আছে। তো ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। আৰু বলক লগ কৰিছোঁ। তো গাইজ বনাই আহিলোঁ আমি, আৰু বনাই হৈ গ'ল বাইদেউ কওক। আৰু এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰিম। আৰু আমি টোটেল 16 পেকেট মেগী লৈছোঁ, 8 পেকেট এক্সট্ৰাকৈ বনাইছোঁ। আপোনালোকে দেখা পাইছে চবখন। আৰু এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰিম। আৰু আজি চেলেঞ্জ হ'ল 16 পেকেট মেগী। दोनों के पास 8 माने हिंदी तो आते दो क्या इंगे थी মোৰ দুটা 8 পেকেট আছে, এটা 8 পেকেট আছে, আৰু এক্সট্ৰাকৈ বনাইছোঁ। তো এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰিম। পানিছমেণ্ট আছে লাষ্টত কি আছে কোনে জিকিব? আজি কমেণ্ট কৰি জনাব কোনে জিকিব। আৰু গোটেইখিনি চাব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবাৰ বাঢ়া নাই কান্দে চলটো কিয় নকৰে, বহুত কষ্ট পইচা ইমান টকা গেছি 16 পেকেট 180 টকা, 180 টকা গেছি। আৰু ইমান কষ্ট কৰি যদি ইমান কষ্ট কৰি যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে কি হ'ব? ভাল লাগে ছাবস্ক্ৰাইব কৰিলে। আৰু আপোনালোকে যেতিয়া কমেণ্ট এটা দিয়ে, এটা লাইক কৰে, এটা ছাবস্ক্ৰাইব কৰে চেনেলটো, এটা যেতিয়া ছাবস্ক্ৰাইবাৰ কৰে তেতিয়াকে নালাগে জানে আজিৰ পৰা আৰু 2টা ভিডিঅ' বেছিকৈ বনাম, 2টা ভিডিঅ' ভাল কৰিম ভিডিঅ'টো। তো বহুতখিনি ভাল লাগে, সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। তো আমি আপোনালোকক বৰ নকৰোঁ, বহুত বৰ কৰিলোঁ। পিছত কৈ আছোঁ, আগে আমি চেলেঞ্জটো আৰম্ভ কৰোঁ। তো এতিয়া দেও লেটছ ষ্টাৰ্ট। 1 2 3 গো ষ্টাৰ্ট। বাহ টান হৈছি।
মিনিট 37 আৰু মই কমপ্লিট হৈ গ'ল আৰু মই জিকিলোঁ এইফালে মই সদায় হাৰোঁ হাৰিলাক না আগদিন জিকিছে মাত্ৰ আগদিনে জিকিছিলোঁ সেইদিনাখনে কি হৈছে ভিডিঅ'টো শ্বুটো হ'ল আহৰ পৰা চিৰা বনালোঁ তাৰপিছত যাই পেলাই ভিডিঅ'ত চাওঁ নে নাই আৰু জীৱনত মই একবাৰ বন্ধ কৰোঁ যেতিয়া যদি কেমেৰা নাই এতিয়া মই জিকিলোঁ আৰু মোৰ কমপ্লিট হৈছে কিমান হৈছে 3 মিনিট 50 চামথিং 50 নাই চাগে 3 মিনিট 48 মিনিট মান হৈছে আৰু বাকী এডিটিঙত গম পাম কিমান হৈছে আৰু ইয়াৰ হৈছে 5 মিনিট 37 ছেকেণ্ড হ'লে এতিয়া 2 ছেকেণ্ডমান কম আছে 35 মান ধৰিলে আৰু ছেকেণ্ড কা মতলব বহুত ডাঙৰ আৰু কি হ'ল এতিয়া সেইপিছত মই হাৰিম বুলি ভাবিছিল হাৰাৰ কাৰণে এই পটল পানিছমেণ্টৰ কাৰণে পটলটো চেলে তেলে পুৰা থৈ আহিছে জানে মই খাম মই হাৰিম সেইকাৰণে আহিছে নাই এই কিবা যি আছে কিবা নিজে ভুলপুতি মৰে নাই কিবা যি আছিল কি আছিল মই নাজানো ইমান জ্ঞান নাই মোৰ কিবা হ'ল নিজে মৰে ফুটি সেইকাৰণে আহিছে মই হাৰিম বুলি ভাবিছিল আৰু কাৰণ কি ধুনীয়াকৈ পটল চেলে ফেলে পকেটত ভৰাই থৈ দিছে আৰু এতিয়া নিজে হাৰিল এতিয়া নিজে হাৰা কাৰণে নিজে খাব লাগিল পটলটো খাই গটাই খাব লাগিব কিন্তু আজি গটাই খাব লাগিব হয়নে নহয় গটাই খাব লাগিব মোৰ এনে মেগী দি ফ্ৰাই কলো গেলে মেগী দিছি মোৰো হৈছে গটাই না গটাই খাব লাগিব না আগদিনা নাপাৰে এনেকে তো নচলিব ন ভেন্দি খাব দিছিলোঁ ভেন্দি এখনমান খাইছি নেমু টেঙা সেইদিনা মই নেমুৰ পাতটো খাইছিলোঁ গটাই কিন্তু ভিডিঅ'টোত নাহিল আজিতো খাবই লাগিব সেনেকৈ নহয় এটা এতিয়া কলাক না এতিয়া কৈছি না না কি বুলি মানি ললাক না এতিয়া আহিলে ভিডিঅ'টো নাই না ভিডিঅ'টো দিম না গটাই এলা নহয় গটাই মানে গটাই বটল খালে অসুখ অসুখ প্ৰথম মানুহতে ভাজি খাই নে নাখায় আপোনালোকে ভাজিয়ে খাই কাঁচা এয়া নাখাব খাই দে সময় দে গটাই এলা নহয় লম্বাকে এটা আৰু পক্ষী কিমান ডাঙৰ পক্ষী কেম্বা গন খাবই লাগিব বুজা আহিব পৰা খাই যাওঁ সহজৰ পৰা হওক জীবন Pergi, melihat gaji, nggak tahu. Ucap nih dulu kalau aku. Ya kamu, demi hasilnya nih murbat. Ini mah nih murbat kasih lagi video itu upload di mana itu sama dulu karena, wih bom video mana dulu itu, iya, ubah nih sama nih, si bom itu mana? Bukan lewat ini mana tuh? Panik. Kita itu kartun lagi, kan gula sobat. Sobat dah, mantap kerja. Nakku di mana nakku kamu kocok lagi kayu le kunutin nakku dah mungkin itu letter Baik Asena komen tuh kok আৰু মই ওজন কমাই আছোঁ অতি সোনকালে মোৰ নতুন লুক এটা দেখা হ'ব আৰু কমচে কম 6 মাহ পিছত নতুন লুক দেখা হ'ব আৰু বাকী পটলৰ গুটি বাকী হ'ল এতিয়া মই চেনেলটো কমপ্লিট আৰু মই জিকিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ আৰু ছাবস্ক্ৰাইব মেইন আৰু লাইকটো মেইন আৰু আপোনালোকে লাইকটো কৰি দিব আপোনালোকে যিমান লাইক কৰিব বা কমেণ্ট কৰিব তেতিয়া মোৰ ভিডিঅ' এখন বেছিকৈ বেছিকৈ ৰিকমেণ্ড কৰিব বেলেগৰ তাতে তো প্লিজ আপোনালোকে লাইকটো কৰি দিব আৰু লাইকটো কৰোঁতে কিমান সময় যায় মাত্ৰ 1 ছেকেণ্ডৰ কাৰণে কৰি দিলা লাইকত আৰু ছাবস্ক্ৰাইব কৰোঁতে বেছি সময় নালাগে অকল ৰঙা বটন যোনটো ৰঙা হৈ আছে আপোনালোকে বহুতো ছাবস্ক্ৰাইব নকৰে এই ৰঙাটো ইনকি থাকি হ'ল দি পেলাই আকৌ টকা থাকে বুলি মাৰিব আপনি তাতে ওপৰত অল বুলি লেখা আছে অলটো ক্লিক কৰি দিব আৰু তেতিয়া নটিফিকেশ্যন গিলা বাঢ়ি যাব ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাব আৰু বাকী অল কি আৰু আমাৰ ব্লগ অহা নাই বৰ্তমান ব্লগ অহা নাই অলপ হেৰি হৈছে
আৰু কালি মই এটা দিছোঁ সি দিছে আৰু আমি এটা নতুনকৈ ট্ৰিপ প্লেন কৰি আছোঁ আৰু এইটো এক্সট্ৰাকৈ ব্লগ এটা আহিব আমি দেখাব আৰু সেইটোৰ কাৰণে মানে এই যিটো নতুন ট্ৰিপ আমি এটা কথা ভাবি আছোঁ তো ট্ৰিপটোৰ কাৰণে মোৰ যোৱা ৰবিবাৰে এটা ভিডিঅ' আহিব লগা আছিল মানে ফুড চেলেঞ্জৰ ভিডিঅ' কিন্তু নাহিলে ভিডিঅ'টো মোৰ চেনেলটোত এই ৰবিবাৰটো গ'লে মই ৰবিবাৰে দিওঁ যিহেতু অহা ৰবিবাৰে মই এটা ভিডিঅ' দিম না কি হ'ব আমাৰ অহা ৰবিবাৰে এটা ভিডিঅ' শ্বুট হ'ব তো এইটো ভিডিঅ' যাব ইয়াৰ চেনেলটোতে যাব কৈছোঁ আগতে বহুতবাৰ আৰু ইয়াৰ চেনেলটো চাব ডেছক্ৰিপশ্যনত কৰি আছে ডেছক্ৰিপশ্যনত মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু বাকী আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'গিলা কাৰণ শ্বেয়াৰ কৰিলে ভাল লাগে দিয়কচোন আৰু আপোনালোকৰ এটা শ্বেয়াৰ এটা লাইকে এটা কমেণ্টে ছাবস্ক্ৰাইব কৰিলে আমাৰ ভিডিঅ' কৰাৰ উৎসাহ সদায় বাঢ়ি যায় তো আপোনালোকে সেইখিনি চাব আপোনালোকে মৰম দিয়ক আমাক আমিও আপোনালোকৰ কাৰণে কাম কৰি আছোঁ তো চাম আপোনালোকে ভিডিঅ' তো ধন্যবাদ আজি বাকী ৰ'ব ধন্যবাদ নাই তাতে আৰু বাকী মোৰ তাতে এটা আছে নেকি গেছ দা চব ড্ৰিংক চেলেঞ্জ সেইটো আপোনালোকে চাই ল'ব স্ক্ৰীণত দি দিম আৰু মই নতুনকৈ এটা ডেইলি ব্লগ বনাইছিলোঁ সেইটো যদি চোৱা নাই তেতিয়াহ'লে সেইটো ভিডিঅ' ভৱিষ্যতে আপোনালোকে দেখা পাব আৰু আই বাটনতো দি দিম মই আৰু ডেছক্ৰিপশ্যনত নেদাব আৰু স্ক্ৰীণত দি দিম ডেছক্ৰিপশ্যনত মই ডেছক্ৰিপশ্যনত কি দিম ডেছক্ৰিপশ্যনত ম'ম' চেলেঞ্জ যদি চোৱা নাই ইয়াৰ সেইটো মই ম'ম' চেলেঞ্জটো ডেছক্ৰিপশ্যনত দি দিম আৰু বাকী আজিলৈ ইমানে আৰু অতি সোনকালে লগ হৈ আছোঁ